বিনাশ ঘৰ থুম গাইজ মাক ফাগুন চত হ'বলগীয়া মোৰ গাৰ্লফ্ৰেণ্ড ক'ত যদি ছোৱালীসকলে हे रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके ভিডিঅ' চাই আছে কমেণ্ট এটা কৰি দিব নিজৰ বুলি হয়নে নহয় क्या है रे তো হেল্ল' গাইজ বেক টু চেনেল যোনবিলাক কি খবৰ খবৰ মই যেতিয়া ৰাতিপুৱা ওপৰতে গৈ দিব আহিছোঁ তো গাইজ মানে আজি মই ৰাতিপুৱা ওপৰতে গৰু এৰাল দিব আহিছোঁ আৰু এনেকুৱা মোৰ নিচিনা ৰাতিপুৱা গৰুৱে কোনে এৰাল দিবহে কমেণ্ট কৰিব গাইজ সদায় মই গোৱালি দিওঁ পাপাই গোৱালি দিয়ে সদায় আজি বুলি মই দিবলৈ আহিছোঁ গৰু কেনেকৈ এল দিয়ে তাকতে যায় এনে কৈছোঁ এনে কৈছোঁ মই সদায় গোৱালি দিওঁ আকৌ দুটা আছে গাইজ দুটা আনিছোঁ নহয় আকৌ দুটা আছে এখন খাবলৈ ক'ত খাবি কোনটোত খাবি গৰুৱে যে গৰুক মাত দিলে শুনে বুজি পায় সিহঁতে সঁচা কৰিছোঁ মোৰ মানে এইখন জেগাত মানে আজি বহুত বিষাই আছে আপোনালোকে কমেণ্ট কৰিছোঁ মোৰ কি খালে ভাল হ'ব বহুত বিষাই আছে কৰিছোঁ দেই গাইজ আপোনাক একদম কমেণ্ট ক'বই ক'ব কিন্তু বহুত বিষাই আছে মোৰ কি কথা কি বতাটো মই নিজে নাজানো আপোনালোকে কিন্তু ক'ব লাগিব খালি মই বেলেগ একো নাজানো খালি মোক ক'ব লাগিব কথাটো কি হৈছে কিয় নাই মই নিজে গম নাপাওঁ খালি আপোনালোকে মোক খালি ক'ব লাগে কি হৈছে খালি বিষাইছে খালি মোৰ বিষাই আছে মই নাজানো কি হৈছে খালি আপোনালোকে মোক খালি ক'ব লাগিব দেই ক'ব লাগিব নক'লে কিন্তু জলদি এতিয়া কৰ কমেণ্ট কৰ এতিয়া কৰ নাই এনেই পাগল নহয় ঠিকে আছোঁ তো গাইজ মই ভাবিছোঁ এইটো কথা কৈ আছে মই যে ভিডিঅ' বনাইছোঁ চিন্তা গমেই পোৱা নাই এইটো পাগল নেকি সেইকেইটা বকি আছে মোক কেইটা আহি আছে ল'ৰা দুজন মানে মই যে পাগলে সিহঁতে ঠিকেই কৈছে কেলা মই পাগলেই তো গাইজ এতিয়া বুলি গৈ দিলোঁ চাকৰি লগ পাইছোঁ ঘৰত যাই পেলাই তো গাইজ দেই তো গাইজ কথা এটা হ'ল নহয় কথা সেইটোৱে কথা কৈছোঁ যে মোক কথাটোৱেই তো গাইজ আকৌ তো গাইজেই কৈছোঁ মানে আজি কথা এটা হ'ল নহয় আজি আমাৰ গাঁৱতে মানে সকাম এখন আছে আমাৰ গাঁও নহয় অকণমান দূৰত তাকে খাবলৈ যাওঁ বুলি ভাবিছোঁ অলপ সন্ধিয়াৰ ওপৰত তাকে ভাবি লওঁ অকণমান কি হয় কি নহয় যাম নে নেযাম আকৌ সন্ধিয়াৰ ওপৰত আমাৰ ঢেৰ হেৰি থাকে নহয় প্ৰগ্ৰাম থাকে ন আমাৰ ক'ৰবাত উলুং তুলুং ঘূৰিব যোৱা নোযোৱা সেইটো প্ৰগ্ৰাম থাকে ন সেইকাৰণে যাব পাওঁ নাযাব পাওঁ দেই গাইজ কোনো ৱাৰেণ্টি নাই কৈ দিছোঁ কথাটো মোক ক'ব লগা কথাটো দেই গাইজ মানে আজি এইকেইদিন মই বহুত মিছ কৰিছোঁ সদায় মিছ কৰি দিওঁ কালিৰ পৰা ধৰি মই অকলে ঘূৰি ফুৰিছোঁ কাম বন কৰি ফুৰিছোঁ সিহঁতকেইটা নাই চোৱাৰ বাচ্চাকেইটা মই অকলে ঘূৰি ফুৰিছোঁ কালিৰ পৰা আজি সিহঁতৰ ওচৰত যাওঁ আজি অসীমহঁতৰ ঘৰত আৰু কণহঁতৰ ঘৰত কি কৈছে কি কোৱা নাই সিহঁতৰ ওচৰত লগ পাইছোঁ দেই গাইজ আৰু সিহঁতৰ আগত লগ নোযোৱাৰ আগত আৰু দুটা গৰু আছে গৰু আৰু লগতে মই এটা তিনিটা গৰু আহি লওঁ আকৌ এবাৰ সেই দুটা এৰাল দি পেলাইহে চাহ তাহ খাই কৰি সিহঁতৰ ঘৰত যাম তাৰপিছত লগ পাম দেই গাইজ তুঝে প্ৰেমাৰী তো গাইজ মানে তো গাইজ কিবা এটা কথা মনত গুচি গ'ল মাথা পাই যে এইডাল কথা একোডাল নাই বে ঘপকৈ কিবা এটা ক'ম বোলে মই পাহৰি থাকোঁ নাই ঠিকে আছে মনত পৰা ঠিকে আছে লাগে কথাটো অকণ বেয়া কথা আছিল দেই গাইজ সেইটো মনত নপৰিলে যে ঠিকে আছে কথাটো তো গাইজ সেইটো গৈ আন চাকৰি লগ পাইছোঁ দেই গাইজ ফাইনেলি মানে আমি যে কোৱা নাম বুলি চেনেল কিনিবলৈ আহিছোঁ ইয়াত দোকানখন চাই পেলাই গম পাইছে চিনি পাইছে নিশ্চয় অঁ ভাই তুমি কেইটা কৈছোঁ চেনেল কিমান দাম আছে কোন চেনেল দাম কৰি চাবা দোকানী কোন হয় হা ক'ত দোকান মানে জলদি মানে তো গাইজ মানে চেনেল কিনিব আজি মানে পুৰা খালী কৰি মানে যোনে যোনটো পচন্দ কৰে মানে এতিয়াই ল'ব পাৰি তো অলপ ভাল লাগিছে যাবলৈ তো গাইজ চেনেল কেনে আছে কমেণ্ট কৰিব গাইজ সেইটো মই পিন্ধিছোঁ এই কেলা দেখা পাইছোঁ না এইটো ভাল লগা নাই অঁ ভাই কোন ভাল লাগিছে কেলা সৰু দেখোন সেইটো সৰু আছে একদম তো গাইজ মানে একদম বলিয়া গৈছোঁ কোনটো ল'ম কোন নল'ম গৈছিল মানে দেখি মানে পুৰা বলিয়া গৈছোঁ তো গাইজ এইটো ল'লে কেনেকুৱা লাগিব এইটো চেনেল চাই আছোঁ মানে এনেকা যে চেনেল ল'ম যে সেইটো মানে এই পৃথিৱীত চেনেলটো চলাই নাই মই এতিয়া ল'ম চব আপোনাক দেখাই আছোঁ কোন চেনেল ল'ম এইটো কমেণ্ট কৰি গাইজ মই এইযোৰ ল'ম এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডৰ কেইটা নহয় মোৰ নিজৰ কাৰণেহে বুলি হয় দেই
কোনটো ল'ম তো গাইছ মই একদম বুজি পোৱা নাই তোক চেষ্টা কৰিছা ভাই তোক জীৱন চাই আছে বাৰু মস্ত কৈছা ভাল লাগিছে গাইছ কৈ চাচোন এই যে গান আছে কোন কৰিব ঐ মাতি দে বে তোমাৰ দোকানী মাতে জলদি গাইছ এই দোকানী পলে দেখিছ নাই আমাৰ নিজৰ ওচৰতে মিলে আৰু যোনে পচন্দ কৰি লৈ গ'লে হ'ল পইচা যে নিদিলেও নাই আপোনালোকে আহি পাই নিজৰ নিশ্চয় লৈ যাব পাৰিব পাৰে দেই গাইছ তো গাইছ মই চিনেমাকে লৈ ল'ম আপোনালোক আকৌ দেখাইছোঁ যেতিয়া মই লৈ যাম ঘৰত দেখাম নহয় তেতিয়া মই দেখাইছোঁ কোন চিনেমা লৈ ল'ম দেখাই যে ভিডিঅ' চাই ৰহ এতিয়ালৈকে কাপোৰ চিলাইছোঁ কণ আৰু মই বুলি ঐ ভাই কাপোৰ চাইছ নেকি গাৰ্লফ্ৰেণ্ডৰ গেম নেকি না নিজৰ কাৰণে হা হা নিজৰ কাৰণে তো গাইছ মই বোলো চোলা অকণমান চাই ল'ম নিজৰ বুলি চেণ্ডেলো লৈ হৈ গ'ল এতিয়া আৰু এতিয়া বোলে এইফালে কাপোৰ লগাইছোঁ কোনো কাপোৰ ভাল লাগে বা নিজকে নিজৰ এটা চইচ কৰি ল'ম তাৰপিছত আকৌ মই ঘৰত লগ কৈছোঁ গাইছ ইয়াত অকণ ছোৱালীটো বেছি অকণ লাজ লাগে চিনেমা ভিডিঅ' বনাবলৈ অকণ দেৰিকৈ লগ পাইছোঁ আজি বহুত ডাঙৰ মাৰ্কেট এখন আহিছোঁ হাই ফাই এইবিলাক ধেৰ কাপোৰ চাপোৰ আছে অলৰেডি লৈ হ'ল নাই মোৰ চুলিখিনি তোক ভাল লগা নাই নেকি বাৰু চুলিখিনি কাটি দি মাথাটো বহুত ডাঙৰ লাগিছে গাইছ তো গাইছ কাপোৰ এটামান চইচ কৰিলে এটা লৈ ল'ম বাৰু আকৌ এটা লৈ ল'ম লগ পাইছোঁ গাইছ কিমান এইটো কিমান 280 আকৌ এইটো 150 কিবা এটা কম চম নহয় পইচা আছে তো পইচা আছে না এই ভাই পইচা আছে তই লৈ পেলাই মই এইবিলাক চাই আছো চাই আছো মই দেই আহি আছো মই ৰ আকৌ তাত লৈ পেলাই আহি লওঁ তই গাইছ ৰ অকণমান তোমালোকক মই আকৌ ধুনীয়া জেগা এটা লৈ গৈছোঁ গাইছ উঠনি ক'লে আৰু মানে আধা ঘণ্টা পাছত ধুনীয়া জেগা এটা লৈ গৈছোঁ আপোনালোকক ভিডিঅ'টো চাই দিব একেলগে তো গাইছ ফাইনেলি আমাৰ কাপোৰ চাপোৰ চাপল লৈ হৈ গ'ল আকৌ এটা আমাৰ নিয়ম থাকে নহয় আহিছোঁ যদি আমি কিবা এটা খাই যাব নালাগিব নাইবা হোটেলত তো গাইছ যেতিয়া হোটেলত যায় কিবা এটা নহয় কিবা এটা খাই লওঁ তাৰপিছত আকৌ চাইকেল মাৰিছোঁ তো গাইছ আমি দুটা একদম মানে 5 কিলোমিটাৰ চাইকেল মাৰিছোঁ আমাৰ এখন কি বুলি কয় কঠাতলি বজাৰ বুলি কয় তালৈ আহিছোঁ মানে 5 কিলোমিটাৰ বেছি হ'ব 7 কিলোমিটাৰ হ'ব আপোনালোকে এনেই কৈছে 5 কিলোমিটাৰ বুলি কিন্তু 7-8 কিলোমিটাৰ হ'ব পাৰে কিন্তু চাইকেল মাৰিছোঁ আমি দুটা চাই লওক সেইফালে কনভাই আছে আৰু এইফালে মই জলদি কৈ আছোঁ তো গাইছ তুমি খাই লওঁ আপোনালোক দেখা নহয় দেখাম বাৰু দেই তাই চাইকেলডাল থৈ লওক আমাৰ বোলে কেইখন পিছত হোটেলত লগ পাই আছোঁ দেই গাইছ চাই থাকক ভিডিঅ'টো যদি বেয়া নাপায় ফাইনেলি আমাৰ পৰঠা আহি পাই গ'ল এইবিলাক কনভাই খাই আছোঁ এইটো সদায় মানুহ থাকে আৰু মই বোলে এতিয়া খাই লওঁ দেই গাইছ খাই দিলে আমাৰ কেম্পত আহি পাই এতিয়া খাই লওঁ পিছত আকৌ ঘৰত লগ পাইছোঁ দেই গাইছ আৰু মানুহ ধামা খাইছে আমাৰ ৰেষ্টুৰেণ্টখন আপোনালোকে ভালকৈ চালে অকণমান অলপ চিনাকি লাগিছে অকণ কমেণ্ট কৰিব যদি বেয়া নাপায় গাইছ তো গাইছ ফাইনেলি আমি খাই ওলাই আহিলোঁ কথা হয় তো গাইছ পৰঠা দুখন খালোঁ চিঙৰ দুটা খালোঁ পেটটো পূৰা ফাইনেলি ভৰ্তি হৈ গ'ল ভাত চাত নাখাওঁ ঘৰতে এটা বুলি ইয়াৰ পালচাৰ ক'ত থৈছ তো হে যাব তো গাইছ বুলি তাত জ্বালাওঁ ঘৰত যায় আপোনালোকৰ জেগাটো নিব গৈছিলোঁ নহয় গা পা ধুই জেগাটো লৈ গৈছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক